বন্ধুসকল প্ৰথমে নিউজখন চাই লওক তাৰপিছত মোৰ মন্তব্যখন কম। পুত্ৰৰ হাতত বৃদ্ধ মাতৃৰ মৃত্যু। কাছাৰ জিলাৰ কাঠিগড়া বিহৰা থানাৰ বুৰুঙ্গা জিপিৰ ৩ নম্বৰ ৱাৰ্ডত মাতৃ আৰু পুত্ৰৰ মাজত আৰম্ভ হয় মনোমালিন্য। ইমানতে ক্ষান্ত নাথাকি পাহান পুত্ৰ শেখুল ইছলামে হত্যা কৰে বৃদ্ধ মাতৃক। আপোনালোকে হয় ভিডিঅ'ৰ টাইটেলটো চাই গম পাইছে আৰু ভিডিঅ'টো অলপ যিখিনি চাইছে সেইখিনি চাই অলপ গম পাইছে। আজি মোৰ ৰাতিপুৱা মই শুই উঠি এটা নিউজ পাইছোঁ। নিউজটো চাই বৰ বেয়া লাগিছে, গতিকে মই ভাবিছোঁ এইটো নিউজটোৰ বিষয়ে মই অলপ ভিডিঅ' বনাম। তো চব মানুহৰ ভিতৰত কিমান এটা হেৰি থাকিলে নিজৰ মাক নিজে খুন কৰিব পাৰে। এইটো মানুহ বুলি ক'লেও মানে ভুল হ'ব। মানুহ তাৰ ভিতৰত মানৱতা বুলি বা তাৰ ভিতৰত মন বুলি বা মৰম বুলি তাৰ ভিতৰত একো বস্তুবোৰেই নাই। কিয়নো যি মা তাক জন্ম দিছে সেই মাককে সি খুন কৰি পেলাইছে। অলপ চিন্তা কৰি চাওক কথাটো। তো আজিকালি মানে দুনিয়াটো উল্টা পাল্টা হৈ গৈছে। তো আমাৰ ইছলামত আছে যে যিখন মায়াৰ ভৰিৰ তলত জান্নাত বুলি কয়। তো এই যি মানুহটোৱে নিজৰ মাকে খুন কৰি পেলাইছে সেই মানুহটো কি হ'ব তাৰ? মোৰ হিচাপতো তাক ফাঁচি দিব লাগে। মোৰ হিচাপত তাক ডাইৰেক্টলি ফাঁচি দিব লাগে। বদমাছ হাৰামি কেনেকুৱা মানুহ থাকে। নিউজটো চাই মোৰ একদম মানে বেয়া লাগিছে। নিজৰ মাক কোনোবাই খুন কৰিব পাৰে? চাওকচোন কথাটো চিন্তা কৰি। যি মায়ে 10 মাহ 10 দিন পেটত ৰাখি ইমান ডাঙৰ লালন পালন কৰি ইমান ডাঙৰ দীঘল কৰি লেখাপঢ়া কৰাই ডাঙৰ কৰিলে, বৃদ্ধ মায়ক ক'ত মহব্বত কৰিব লাগে, ক'ত তাৰ চিকিৎসা কৰিব লাগে, খৰচা পাতি চলাব লাগে, সেই মাক আৰু উল্টা নিজে মাৰি পেলাইছে। তো মই নাভাবোঁ তাৰ ভিতৰত মানৱতা বুলি কিবা বস্তু আছে। এই বেয়া কথা ওলাই আছে মুখেৰে, কিন্তু নকওঁ। তো আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যে কোনোবাই এনেকুৱা আৰু ভুলটি কাম নকৰে, কোনোবাই এনেকুৱা ভুল কাম তাৰ নিচিনা নকৰে। আৰু মোৰ হিচাপত তাক গোটেই জীৱন জেলত দিব লাগে, নহ'লে তাক ফাঁচি দি দিব লাগে। আপোনালোকৰ মন্তব্যটো কি কয় কমেণ্টত জনাব। ধন্যবাদ।